গাইজ সেয়া ভাবিছে চাগে কি হয়, সেয়া হৈছে সাপ স্নেক। মানে একচুৱেলি আগতে মানে মোৰ দেউতাহঁতে ডেকা কালত মানে সেইটো সাপটো মানে ইউজ কৰিছিলে এজ এ মানে থিয়েটাৰৰ কাৰণে। সেইটো হৈছে এইটো একচুৱেলি কঁঠালৰ গুৰি দি বনোৱা হৈছে। সেইটো একচুৱেলি মই মোন দাদাহঁতৰ ঘৰত পালোঁ, বহুত বছৰ হৈ গ'ল। চাওক একদম ৰিয়েল ৰিয়েল লাগিছে, চাওক একদম ধুনীয়া। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলোকে নমস্কাৰ জনাইছোঁ। আজি মই আহিছোঁ নাৰীলৈকে, মোৰ লগৰ আহিছে। ইয়াত মানে আমি লিগাং আহি আছে, যিহেতু মানে ওচৰ চাপি আছে 16 ফেব্ৰুৱাৰী। সেইটো কাৰণে আমাৰ মিচিংসকলৰ পৰম্পৰা মানে পুৰাং আপিন বনায়, তাৰ কাৰণে আমাক লাগে তৰাপাত। সেইকাৰণে তৰাপাত ল'বলৈ কাৰণে আমি ইয়াত আহিলোঁ। এই নাৰী যোনটো ইয়াত মানে পাহাৰ আছে, ইয়াত ধুনীয়া ধুনীয়া তৰাপাত পায়। সেইকাৰণে আপোনালোকক দেখাই দিওঁ আমি কেনেকুৱা তৰাপাত আনো। যিমান পাৰোঁ বেছিকৈ লৈ যাব চেষ্টা কৰিম। ইয়াততো বহুত মানুহে আহে আমাৰ বেলেগ জেগাৰ পৰা, সেইকেইটা চব মানে সিহঁতে লৈ গ'ল। ইয়াত চাওক কাটি থৈছে, সেইবোৰ চাওক সেয়া তৰাপাত। ইয়াত আমি পুৰাং আপিন মানে বৰা চাউল ইয়াত লগাই মেলি আমি বইল কৰি এইটো খাম। সকলোকে মানে এডভান্সলি হেপী আলি আই লৃগাং। সেয়া চাওক, আৰু মোৰ লগৰকেইটা কাটি আছে, আপোনালোকক দেখাই দিওঁ আমি কি কি কৰোঁ ইয়াত। মানুহকেইটা আহি মেলি ইয়াত তৰাপাত কাটি থৈছে আৰু ঘৰলৈ নিবলৈ কাৰণে, আৰু ভিতৰত গৈছে চাগে কিছুমানে ল'বলৈ। সেইপিনি আমাৰ লগৰকেইটাই ল'ব গৈছে। ইয়াত চাওক চব কাটি থৈ দিছে আৰু বাচাই নাই। আৰু মানে অকণমান দেৰি কৰিলে মানে আমি ইয়াত নাপালোঁ হয় আৰু বহুত আছে, কিন্তু বিচাৰিবলৈ অকণমান টান আৰু যিহেতু ইমান ডাঙৰ পাহাৰ। সেয়া চাওক সৰু সৰুকেইটা আছে ইয়াত, ইমান কাটি থৈ দিছে নহয় সেইকেইটা। কিন্তু চাওক সেইবোৰ হয় তৰাপাত, বহুত আছে ইয়াত। ভয় লাগিছে অকণমান। ইয়াত চাওক ইমান কাটি থৈ দিছে, আৰু আমাৰ পাৰ্টিকেইটা ইয়াত কাটি আছে। সেইটো oh my god. চব কাটি আছে ইয়াতে। আমি জংঘলে জংঘলে এতিয়া সোমাই গৈ আছোঁ। ইয়াত বহুত মানুহে কাটি আছে। এয়া চাওক ইমান ধুনীয়া ধুনীয়া তৰাপাত লৈ গৈছেগৈ। ডাঙৰ ডাঙৰ আছে। আমিও অকণমান ভিতৰলৈ যাওঁ। জৰ্ণা বাই গান কো মুলুক টকাই তাকৰ গান কো মুলুক টকাই ইয়াতে চাওক ইমান ডাঙৰ ডাঙৰ। যিহেতু লিগাং আহি আছে, আমি মানে মিচিং গান গাই গাই ইয়াত আমি তৰাপাত কাটি আছোঁ। মানে একচুৱেলি কাটা নাই এতিয়ালৈকে, ল'ব গৈ আছোঁ। ইয়াত চাওক ইমান ধুনীয়া ধুনীয়া তৰাপাত আনিছে আমাৰ মিচিঙীয়া মেকুলিয়ামে। এই সেয়া আমাৰ দলেয়ামে ছোৱালী ভাগ নোপোৱাটো। এনেকুৱাকে জাপি আছেগে ইয়াত কাটি মেলি। সেই আমাৰ জৰ্ণা বাই এই চাওক হাতত আছে কটাৰী আৰু তৰাপাত। কিমান আছে চাওক অকণমান। সেইটো হয় নাৰী, এই ব্ৰিজটো হয়। ইমান ধুনীয়া আছে নহয়। মোৰ হাততো আছে একচুৱেলি অকণমান তৰাপাত। এই অকণমান এইটো বেয়া হৈছে আৰু সেইটো পেলাই দিম। এতিয়া আমি আকৌ বেলেগ এটা জেগালৈ গৈ আছোঁ। সেই চাইডে মানে নাই আৰু, চ' ইয়াৰ পৰা সোমাই যাওঁ। সেইটো চাওক গৰম দিনত বহুত ভাল লাগে আকৌ নাৰীত আহি, হয় নাই জৰ্ণা বাই? একদম নদীত মানে বহি মেলি ধুনীয়াকৈ স্প্ৰাইট আনিব লাগে, খাই থাকিব লাগে। তলত নদী আছে, তাতো মানুহ আছে, গাড়ী আনিছে কিছুমানে।
পাৰ্টি কৰি আছে ইয়াত বহুত পাৰ্টি হয় মানে এই তলত চাওঁ মিচিং গান গ মজা মজা অৰুণাচল অৰুণাচল বহুত ৰিস্কি আছে জেগাটো শ্লিপি শিলগুটি হয় একচুৱেলি ইয়াত পানী ৱাও এনেকৈ শিলগুটি আছে ইয়াত জেগাত কেইটাত ভয়ে লাগে ইয়াত শ্লিপ হ'লে মানে গ'ল ইয়াত তললৈ গৈ আছোঁ ইমান ধুনীয়া জেগা আপোনালোকক দেখাই দিওঁ এতিয়া পাহাৰটো ইয়াত আছে ইয়াৰ পৰা পানী একচুৱেলি আহে অকণমান এতিয়া পানী নাই ড্ৰাই হৈ আছে যিহেতু মানে উইণ্টাৰ হয় চাওক সেইটো হয় পাহাৰটো আমি এনেকুৱাকৈ গৈ আছোঁ বগাই বগাই সেইটো ৱাও ঝৰ্ণাবাই তাত পাই গ'ল সেইখিনি গৈ আছে এতিয়া মই ইয়াত নামি গৈ আছোঁ চাওক সেইখিনি কুলু কুলু পানী বৈ আছে অলপ চলপ আৰু ইয়াৰ পৰা মেইন মানে নদীটো সেইখিনি আছেগৈ অ' মাই গড ডেঞ্জাৰ আছে জেগাকেইটা ভাল লাগিছে কিন্তু ইয়াত আহি মেলি এই দূৰত গৈ আছে ইহঁতে ইমান দূৰলৈ গৈ আছে তাতলৈ কেনেকুৱা পাম সেইটো ভাবি আছোঁ এতিয়া মই সেইটো চাওঁ এনেকুৱা শিলগুটিৰ পৰা যাবলগীয়া আছে আহি আছোঁ মাতি আছে সেইখিনি আমি দেৰি কৰি আছোঁ আমি ফটো মাৰিবৰ কাৰণে আকৌ চাওক পানীৰ আৱাজ শুনক ইমান শান্তি কুলু 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 কৰি গৈ আছে শুনিয়ে মানে মাইণ্ডটো ফ্ৰেছ হৈ গৈছে ইহঁতে আগতে পাই গ'ল আৰু এতিয়া চিঞৰি আছে আহিবলৈ কাৰণে ফটো মাৰিব চেষ্টা কৰি আছোঁ বাট ফটো মাৰিব দিয়া নাই মা ইমান ধুনীয়া পানী ক্লিন আছে ন পানীকেইটা আমি এনেকুৱা ভিতৰত সোমাই গৈছোঁ আৰু এতিয়া ইয়াৰ পৰা উঠি যাম ইহঁতে ইয়াৰ পৰাই গৈছিলে বল বল জল্দি জল্দি ঝৰ্ণাবাই থাকি গ'ল অ' মাই গড ইমান ওপৰলৈ যাম নামোতে কেনেকুৱা আহিমগৈ ইমান ডাঙৰ ডাঙৰ শিল আছে ইয়াত পাহাৰ বগাই বগাই মই সঁচাকৈ দেই পামে আপোন আনি দিব নোৱাৰোঁ দেই ইমান কষ্ট ইয়াৰ পৰা পৰি গ'লেতো গ'ল আৰু ফাইনেলি পাম আৰু ডেষ্টিনেশ্যনলৈকে এই ঝৰ্ণাবাই তলত থাকি ইমান দ আছে চাওক সৰুঙা নিচিনা আছে হা এইটো লক্ষী গাই আকৌ ৰেষ্ট কৰি কিবা এটা খাই আছে আৰু চাহ খাই আছে লুকুতা 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 এতিয়া পাহাৰৰ ওপৰত আহি গ'লোঁ আৰু ইয়াত বাগান হয় আনাৰস বাগান আৰু ৰবৰ বাগান বহুত আছে ইয়াত সৰু এটা ঘৰো আছে মানে পূজা ঘৰ আৰু ৰেষ্ট কৰিবলৈ কাৰণে আৰু এইটো ৰবৰ বাগান হয় আমি ইয়াতে কাটিব গৈ আছোঁ উশাহ ইমান জোৰ জোৰকৈ লৈ আছোঁ ইমান ওখ পাহাৰ বগাই আহিছোঁ লাইফত ফাৰ্ষ্ট টাইম মানে তৰাপাত কাটিবৰ কাৰণে আহিছোঁ চ' এক্সপিৰিয়েঞ্চটো ভাল লাগিছে
ঝৰ্ণা বাই পিছপিনি আহি আছে লাহে লাহেকৈ অৱস্থা নাই আৰু এইটো ৰবৰ হয় ৰবৰ ইয়াৰ দি ৰবৰ বনায় হা আপোনালোকক দেখাই দিওঁ ৰবৰ এইটো চাওক ইয়াৰ পৰা এনেকুৱা ৰবৰবোৰ ওলাই মানে সেইটো বনাই মেলি আমাৰ যেনেকুৱা বহুত ধৰণৰ মানে ৰবৰৰ ইউজ কৰা হয় মানে বেলেগ বেলেগ বস্তু যেনেকুৱা ইৰেজাৰ থাকে আৰু ৰবৰৰ মানে যিকোনো প্ৰডাক্ট হ'লেও সেইবোৰৰ পৰা বনায় আৰু এইবোৰ কাটি লৈ বস্তু তাৰপিছত তাৰ পৰা আঠা চাঠা ওলাই এইটো পৰা বনায় পাহাৰৰ মাজত পাহাৰৰ ওপৰত মানে একচুৱেলি সেয়া চাওক তৰাপাতৰ ইয়াত দোকান বুলি ক'ব পাৰে আৰু ইয়াত চব তৰাপাত আছে ধুনীয়া ধুনীয়া তৰাপাত ইয়াত মানুহে নাজানে ইমানটো ইয়াত নাহে চ' ইয়াত চাওক তৰাপাতৰ আমি বাগানত আহি গ'লোঁ এতিয়া আমি এইটো দাঙি লৈ যাব লাগে ইয়ে দি দে অ' মাই গড তেতিয়া চাওক মই ইমানটো লৈ ল'লোঁ ইয়াতো কাটি আছে ভাল লাগিছে দেই এতিয়াহে মনটো ভাল লাগিছে ডাঙৰ ডাঙৰ পাইছোঁ যেন কিছুমান ফাটি যাব আৰু ইয়াৰ পৰা অ' জানে অ' বুজিও কাব লুইব চাওক ইমান কাটিলে এইটো দাঙি লৈ গৈছোঁগৈ আৰু তাত মানে চব একেলগে জমা কৰি মেলি আমি মানে এটা এটা পাতকৈ কাটি মেলি ধুনীয়াকৈ মেৰুৱাই মেলি ঘৰ লৈ যাম এনেকুৱাতো লৈ যাব নোৱাৰোঁ চ' তাতো কাটি থোৱা আছে তলত পাহাৰৰ তলতো অকণমান কাটিছিলোঁ কিন্তু ইয়াত চাওক ইমান ডাঙৰ ডাঙৰ তৰাপাত পাইছোঁ পৰি গৈছে যেনে ফাইনেলি চাওক ইয়াত ইমান জমা কৰিলোঁ সেয়া এতিয়া ৰেডি হৈ গ'ল এইটো এটা টোপোলা ইয়াতো আছে তাতো আছে আকৌ বাহিৰতো আছে সেইপিনিও আছে আমি সেইবোৰ লৈ এতিয়া ঘৰলৈ ৰাওনা কৰোঁ আৰু ইয়ে চাওক এতিয়া চবে লৈ গৈছে আৰু নিজৰ নিজৰ টোপোলা মোৰ টোপোলা ইয়াত আছে তাৰপাছত সেইটো আছিলে ৰবৰ বাগানত আমি ইয়াতে কাটিছিলোঁ ইয়াত কাটি মেলি এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু বেছি মানে 100টা বেছি হৈছে আৰু 130 মান হ'ব পাতকেইটা এজনৰ লাগিছে বেগ নিচিনা এনেকুৱা বনাই লৈছোঁ ইজিলি মানে তেতিয়া ৱাক কৰিব পাৰিম নহ'লে হাতত ল'লে ব্লক হৈ যাব খোজকাঢ়িবলৈ অসুবিধা হৈ যাব সেইটো লৈ আনিছিলোঁ তাৰপিছত সেই চাক মোৰ ইমান পাইছোঁ ৱাও মা এতিয়া আমি গৈ থাকোঁ অকল দলাবই চাওক সেইটো ৰাস্তাৰ পৰা আমি তললৈ নামি আছোঁগৈ ইমান ৰিস্কি মানে ভয় লাগিছে গৈ পোৱা নাইতো এনেকুৱা ৰাস্তা ইহঁতে ইজিলি নামি গ'ল ইমান ওখ জেগাৰ পৰা আৰু নামিয়ে লওক ভিডিঅ' কৰিলে মানে পৰি যোৱাৰ চান্স এটা আছে হে ভগৱান ক'তবাই পাই গ'ল আৰু ইহঁতে মই মানে এক্সপিৰিয়েঞ্চ নাই সেইবোৰ চ' চম্ভালত যাব লাগিব চব নদী ইমান ধুনীয়া সেইপিনে গৈ আছোঁ তাৰ পৰা সোমাই আহিছিলোঁ আমি মাছো আছে ইয়াত সেইপিনে posokan dai mana yujarang kandang na oh my god finally ulai আহিলো আমি এতিয়া ওলাই গৈ আছোগে আমাৰ যেটো কাম কৰিব আহিছিলো হেতু কামটো একচুয়ালি হৈ গল
এতিয়া ফাইনেলি ওলাই আছোগে ইয়াৰ পৰা মই নি দong muluk to hano ফাইনেলি বেগত হি পিছপিনি লৈ গৈছোগে রাস্তা ইমানেই ডেঞ্জারাস বেগ নিচিনাকৈ বনাই লৈছোঁ মুন দাদা আৰু লক্ষী ছাৰে বনাই দিছে মজাকৈ বনাই দিছে দেই একদম ফিট হৈ গৈছে চাওক ইয়াত অৰুণাচলৰ ৰাস্তা বনাই আছে স্কুটি যাবলৈ কাৰণে বহুত অসুবিধা ঘৰাং ঘৰাংকৈ বাজি আছে আনাৰসৰ খেতি কৰা আছে ইমান ধুনীয়া ৱাও ফাইনেলি এতিয়া আমি আহি পালোঁ ইয়াত আমি কৰ্দৈ আৰু গোলনেমু খাম কাটি আছে ইয়াতো আছে এতিয়া কাটি ল'ম তাৰপিছত খাই ল'ম Dobunna pagya pa ya yakam. Nonya. ৰাইখছ আyo দেখো তো কেনেকুৱা লাগিছে বাৰু নিজৰ গছৰ হয় ন ইয়াৰ পৰা ট্ৰেইন গৈ আছে ইয়াতে ৰাস্তা বন্ধ কৰি থৈছে এতিয়া ফাইনেলি ঘৰলৈ আহি পালোঁ তাৰপৰা মানে নাৰীৰ পৰা মই আনাটো বোলাটো আপোনালোকক দেখাই দিওঁ ঘৰৰ ওপৰত এনেকুৱা ৰাখি দিছিলোঁ সেয়া চাব পাৰে মই ইমানটো আনিছোঁ মানে 10 খিলা হ'লে মানে ইয়াত 130 একচুৱেলি 13 আছে চ' 130 হ'বই মই ভাবি আছিলোঁ মই ইমানতে আনিছোঁ বাট ঘৰত চাব পাৰে সেইটো মা আৰু পাপাই গৈ আনিছে ইমান ডাঙৰ ডাঙৰ পাত আনিছে ইয়াত মোনা ভৰ্তি আৰু ইয়াৰ পৰা মানে ৰছী বনাই মেলি সেইটো মানে পুৰাংটো মেৰুৱাই দিব ইমান দূৰ গৈ মেলি মই ইমানটোৱে আনিলোঁ একো নাই বাৰু পাৰিছোঁ আৰু ইমান কষ্ট হৈছে আজি পাহাৰ বহুত ভালো লাগিছে তাত মানে ফাৰ্ষ্ট টাইম পাহাৰৰ ওপৰত উঠিছোঁ ন চ' আপোনালোকক যদি মোৰ ভিডিঅ'টো ভাল লাগিলে দেন সকলোৱে ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব আৰু লাইক দি দিব আৰু শ্বেয়াৰ কৰি দিব থেংক ইউ বাই বাই